ইয়াতে আপোনালোকে চাই আছে আৰু এই মানে এই ইনফৰমেশ্যনটো প্ৰতিজন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকে জানে যেটো 50% দিয়ে ইয়াতে আপোনালোকে চাওক কি লিখা আছে the subject merger of 50% dearness allowance with basic pay and grant of interim relief in view of continuing inflation আৰু ইয়াতে ডেট দিয়া আছে 1/1/2026 ইয়াৰ মেইন কথাটো এইটোৱে মানে আপোনালোকে চাইছে যে DA2 1/1/2026 চনৰ পৰা যাতে প্ৰতি মাহৰ এই যিটো দৰমহা আৰু পেঞ্চনৰ লগতে যাতে এই 50% দিয়ে যাতে চৰকাৰে দিয়ে তাৰ বাবে এইটো ইনফৰমেশ্যন আৰু ইয়াতে আপোনালোকে কি কাৰণে এই যিটো আবেদন কৰা হৈছে ইয়াতে লিখা আছে আপোনালোকে চাওক ইয়াতে ইকনমিক ৰিয়েলিটি মানে ইয়াতে বৰ্তমান যেহেতু যি বস্তু বাহিনীৰ যি দাম আপোনালোকে চাইছেই পৰিৱেশটো কেনেকুৱা বস্তু বাহিনীৰ যি মূল্য এতিয়ালৈকে কিমানলৈকে চলি আছে সেইকাৰণে ইয়াতে লিখা আছে যে ফুড এণ্ড ইছেঞ্চিয়েল কমোডিটিজ হাউচিং এণ্ড ৰেণ্টালছ আৰু কি লিখা আছে এডুকেশ্যন হেল্থ কেয়াৰ আৰু ফিউল ট্ৰান্সপৰ্টেশ্যন ইয়াতে মেইন কথাখিনি এইটোৱে যে এইখিনি বস্তু বৰ্তমান কিনিবলৈ যিমান মূল্য বৃদ্ধি হৈছে সেইকাৰণে যদি 50% দিয়ে যদি 1/1/2026 চনৰ পৰা প্ৰতি মাহৰ এই আপোনাৰ দৰমহা বা পেঞ্চনৰ লগত যদি চৰকাৰে দিয়ে তেনেহ'লে বস্তু বাহিনী ক্ৰয় কৰাত এটা সুবিধা হ'ব আৰু যদি এইটো নিদিয়ে তেনেহ'লে মানে পইচাটো আপোনালোকে কম পায় মানে পইচাটো কম হোৱাৰ লগতে বস্তু বাহিনী আপোনালোকে বেছি কিনিব নোৱাৰে সেইকাৰণে এইটো চৰকাৰক দাবী জনোৱা হৈছে যে যেটো 50% দিয়ে 1/1/2026 চনৰ জানুৱাৰী মাহৰ পৰা যাতে চৰকাৰে প্ৰতি মাহৰ দৰমহা বা পেঞ্চনৰ লগতে যাতে এই 50% দিয়েটো এড কৰি দিয়ে আৰু এইটো 27 তাৰিখে চাইছে আপোনালোকে নটিচটো বহুত গুৰুত্বপূৰ্ণ আপোনালোকে চাব আৰু আপোনালোকে চেনেলটো নতুনকৈ আহি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি সঁচাকৈ যদি DA2 এই আপোনাৰ প্ৰতি মাহৰ দৰমহা বা এই পেঞ্চনৰ লগত যদি চৰকাৰে দিয়ে তেনেহ'লে বহুত এটা হেল্প হ'ব যেটো দৰমহাৰ লগতে যদি পেঞ্চনৰ লগতে যদি DA2 দিয়ে তেনেহ'লে দৰমহাৰ পৰিমাণ অলপ বাঢ়িব কিন্তু আপোনালোকে যিমানেই দিয়ে বাৰু কিন্তু দৰমহা সেই একেই থাকে সেইকাৰণে এই যেটো ইনফৰমেশ্যন বা আবেদনখিনি আপোনালোকে চাইছে বাৰু বহুত গুৰুত্বপূৰ্ণ